নমস্কাৰ নেজ কিচেন এণ্ড ভ্লগছ মোৰ পৰিয়ালটোৰ তৰফৰ পৰা আপোনালোকক সকলোলৈ ভোগালী বিহুৰ ওলগ জনালোঁ আগতীয়াকৈ। আৰু মই আজি ভোগালী বিহুৰ উপলক্ষে এবিধ পিঠা বনাবলৈ ওলাইছোঁ। সেই পিঠাবিধ সঁচাকৈ খুব সোৱাদ লাগে। মানে বৰা চাউলেৰে হয়, কিন্তু তিল পিঠাও নহয়, নাৰিকল পিঠাও নহয়, ক্ষীৰৰে বনাম মই এবিধ পিঠা। এই পিঠাবিধ খাই সঁচাকৈ বহুত সোৱাদ লাগে। গতিকে মই পিঠাবিধ বনাবৰ কাৰণে কি লৈছোঁ এয়া চাওক। এয়া মই দেখুৱাই আছোঁ। গুড় লৈছোঁ, তিল লৈছোঁ, নাৰিকল লৈছোঁ আৰু সান্দহ গুড়ি লৈছোঁ। গতিকে মই এই ক্ষীৰখিনি প্ৰথমতে বনাই ল'ম। আগতে আইতাহঁতে এনেকৈ বনাইছিলে আৰু আমাক খুৱাইছিলে, বহুত ভাল লাগে। গতিকে বলকচোন মই আৰু ৰেচিপিটো ধুনীয়াকৈ আপোনালোকক দেখুৱাওঁ কেনেকৈ বনাম। প্ৰথমতে মই এইখিনি বনাই ল'ম, তাৰপাছত পিঠাকেইটা বনাম। আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে, চাই মোক সহায় কৰিব আপোনালোকে। বলক ৰেচিপিটো আৰম্ভ কৰোঁ। পিঠাগুড়িকেইটা মানে পিঠা বনাবৰ কাৰণে যে মই পিঠাগুড়িকেইটা খুন্দি আনিলোঁ, ঢেঁকীত কেনেদৰে খুন্দি আনিলোঁ, আৰু ইয়াতো গুৱাহাটীতো যে ঢেঁকী পায় আপোনালোকক দেখুৱাই আছোঁ। পিঠাকেইটা খুন্দি আনিলোঁ, বলকচোন ঢেঁকীটো চাওঁ। পিঠাগুড়ি মোৰ খুন্দি আনিলোঁ, এতিয়া মই বনাব ওলাইছোঁ। বনাই দেখুৱাম আপোনালোকক। এয়া গুড়, সান্দহ গুড়ি, নাৰিকল আৰু তিল মই সমান পৰিমাণৰ লৈছোঁ। আৰু ইয়াতে দেখিছে কেৰাহী পাতি দিছোঁ, আৰু কেৰাহীত মই দি দিম এতিয়া গাখীৰ একাপ। গাখীৰ কাপ দি দিলোঁ। আৰু মিঠা বস্তু বনাবৰ কাৰণে সদায় অকণমান নিমখ দিব লাগে, তেতিয়া মিঠাটো বহুত ভাল হয়। আৰু গুড় লৈছোঁ, গুড়ত মানে চেনিৰ চুকটো বেছিকৈ নাহে, মিঠাটো অলপ কমি থাকে। তো মই এতিয়া চেনি 4 চামুচ আৰু দি দিম ইয়াতে গাখীৰখিনিত। চাই যাব আপোনালোকে, এনেকুৱাকৈ এইবাৰ মাঘৰ বিহুত আপোনালোকে বনাই খাব, তো বহুত সোৱাদ লাগে এই পিঠাবিধ। দি দিলোঁ মই চেনিখিনি দি মই অকণমান গাখীৰখিনি এতিয়া উতলিব দিম। গাখীৰখিনি উতলি নাহোঁতে মই দি দিম ইয়াতে নাৰিকলখিনি দিয়াৰ পিছত দি দিম মই সান্দহ গুড়িখিনি দিয়া হোৱাৰ পাছত দি দিম মই ইয়াতে তিলৰ গুড়িখিনি। এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম। আচলতে ক্ষীৰ বুলি কয় এইটো, আগতে আইতাহঁতে বনাইছিলে এনেকৈ ক্ষীৰৰ পিঠা। এয়া আৰু এতিয়া মই অৱশেষত দি দিম গুড়খিনি, কাৰণ প্ৰথমতে যদি মই গুড়খিনি দিলোঁ হয় গাখীৰটো ফাটি গ'ল হয়। তো মই গোটেইখিনি বস্তু এড কৰাৰ পাছত দি দিছোঁ গুড়খিনি, আৰু মই চেনিও দি লৈছোঁ, গুড় কম হ'ব পাৰে। এনেকৈ বনালে পিঠাকেইটা, আৰু মোৰ হাজবেণ্ডে এনেকৈ বনালে খাই ভাল পায়। শুকান তিলৰ গুড়িৰে বনালে কিবা ভাল নালাগে। অকণমান গোটা হোৱালৈকে মই এইখিনি পগাম। এয়া পানীখিনি শুকাই আহিলে এতিয়া মই গেছ অফ কৰি দিছোঁ। গেছ অফ হৈ গ'ল, আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত মই পিঠাকেইটা আপোনালোকক বনাই দেখুৱাই আছোঁ। এয়া বৰা চাউলৰ পিঠাগুড়ি মই ঢেঁকীত খুন্দি লোৱা পিঠাগুড়ি লৈছোঁ। বেছিকৈ খুন্দি আনিছোঁ যদিও মই আৰু নাৰিকল পিঠা বনাবৰ কাৰণে থৈ দিছোঁ। ইয়াতে মই কমকৈ লৈছোঁ একেবাৰে। আৰু এইখিনি দেখিছে ক্ষীৰ বনালোঁ যে আপোনালোকক বনাই দেখুৱালোঁ। তো এইখিনি ক্ষীৰ ঠাণ্ডা হোৱাৰ পাছত এতিয়া মই ইয়াতে টাৱা দি দিছোঁ চৌকাৰ ওপৰত, আৰু তাত মই এতিয়া দি দিম পিঠাগুড়িখিনি। দি মই এতিয়া ধুনীয়াকৈ এনেকৈ পিঠাকেইটা বনাম। এনেকৈ ক্ষীৰ পিঠা বনালে সঁচাকৈ বহুত ভাল লাগে। অকণমান হেঁচি দিছোঁ, যিহেতু ক্ষীৰটো অলপ ভিজা তো পটককৈ তলিত লাগি যাব পাৰে। আৰু এয়া পিঠাটোত মই এতিয়া ক্ষীৰ বেছিকৈ দি যাম, বেছি সোৱাদ লাগে বেছিকৈ দিলে। আপোনালোকে এনেকুৱা ইয়াতকৈ বেছি পাতল নকৰিব, আৰু ইয়াতকৈ বেছি ডাঠো নকৰিব, তেতিয়া বেয়া লাগে খাবলৈ, ভাল নালাগিব। মই এতিয়া এনেকৈ ধুনীয়াকৈ মেৰাই দিম।
এইটো এনেকৈ ছাইডত থৈ আকৌ মই টাৱাখন শুকান কাপোৰেৰে মুচি ল'ম। আৰু এই পিঠা বনাওঁতে এটা কথা মন কৰিব লাগে যে হ'ল এইটো যে টাৱাখনত একেবাৰে তেল থাকিব নালাগিব, শুকান টাৱা হ'ব লাগিব পুৰা। যিটো আমি ৰুটি খাওঁ, ৰুটিতটো তেল দিয়া যায়, সেইখন টাৱা হ'ব নালাগে। এই পিঠা বনোৱা টাৱাখন একেবাৰে বেলেগ হ'ব লাগে, যাতে পিঠাটো পিছলি নাযায়, সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। তো মই ক্ষীৰখিনি দি লোৱাৰ পাছত এইটো আকৌ এনেকৈ মেৰিয়াই ল'ম। ধুনীয়াকৈ মই এনেকৈ মেৰিয়াই ছাইডত থৈ দিম। আৰু গেছৰ জুইটো যদি বেছি হোৱা যেন পায় অকণ কমাই দিব। এনেদৰে মই গোটেইকেইটা পিঠা বনাই থাকিম, চাই যাব ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আৰু পিঠাগুড়ি আছে সেইকেইটাও বনাই লওঁ মই। আৰু পিঠাকেইটা বনাই সঁচাকৈ ভালো লাগিছে। আৰু গৰমে গৰমে ল'ৰা ছোৱালী আৰু হাজবেণ্ডে আধা